হেল্ল' এভৰিৱান, মই নৱনীতা। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি সহজ পদ্ধতিৰে বনাম পোলাও। কুকাৰত বনাম, আহকচোন চাওঁ। মিডিয়াম চাইজৰ 7-8টা পিঁয়াজ কাটি লৈছোঁ। লগতে লৈছোঁ কাজু, খিচমিচ, লং, ইলাচি আৰু তেজপাত, আৰু চাউল লৈছোঁ মই 3 পোৱা। কুকাৰত অলপ চফলা মই গৰম হ'বলৈ দিলোঁ আৰু লগতে দিলোঁ 2 চামুচ চেনি। চেনিখিনি মই অলপ ৰঙা হ'বলৈ দিম। এয়া ৰঙা হৈছেই প্ৰায়। এতিয়া মই তেজপাত দিম আৰু পিঁয়াজখিনিও দি দিম। এতিয়া মই পিঁয়াজখিনি ৰঙা নোহোৱালৈকে ভাজিয়ে থাকিম। আৰু আপোনালোকেও এনেকৈ বনাবচোন কুকাৰতে। এটা চিটি মাৰিলেই হ'ল। পিঁয়াজখিনি ৰঙা হৈছেই আৰু এতিয়া মই দিম কাজু, খিচমিচ আৰু লং, ইলাচি। এতিয়া মই অলপ সময় ভাজি ল'ম, কাৰণ খিচমিচটো অকণমান ৰঙা হ'বলৈ দিম, তেতিয়া খায়ো ভাল লাগে। আৰু লং, ইলাচি মই তেলতেই দিওঁ, পিছত নিদিওঁ, আৰু তেতিয়া গোন্ধটোও ধুনীয়া লাগে। ভজা প্ৰায় হৈছেই। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন। তেতিয়াহে মনটো অলপ ভাল লাগে আৰু ভিডিঅ' বনাবলৈ মই উৎসাহিত হওঁ। এয়া পিঁয়াজখিনি ৰঙা হৈছে আৰু খিচমিচখিনিও অলপ ৰঙা হৈছে। এতিয়া চাউল দিবৰ সময় হৈছেই। চাউলখিনি মই ধুই থৈ দিছোঁ আৰু এতিয়া দি দিম। চাউলখিনি মই ৰঙা নোহোৱালৈকে ভাজিয়ে থাকিম। ৰঙা হ'লে অলপ ভাল লাগে, দেখিবলৈও ধুনীয়া হয়। সেইকাৰণে মই অলপ সময়ৰ বাবে ভাজি ল'ম। ভজা প্ৰায় হৈছে, ৰঙা পৰিছে চাউলখিনি। গতিকে এতিয়া মই অলপ তাত পানী দিম। পানীখিনি মই চাউলখিনি অনুসৰিয়েই দিম। চাউলখিনিৰ জোখটো চাই ল'ব লাগে। পানী বেছি হ'লে খাবলৈ ইমান ভাল নালাগে। মোৰ ছোৱালীয়ে পোলাও খাই বহুত বেছি ভাল পায়। আপোনালোকে কেনে পায় জনাবচোন। মই কিন্তু ইমান ভাল নাপাওঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। কেতিয়াবা মই পোলাও বনালে গাজৰ আৰু বিন দি দিওঁ, তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে আৰু খায়ো ভাল লাগে। আপোনালোকে বাৰু দিয়েনে জনাবচোন কমেণ্ট কৰি। পানী দিয়া প্ৰায় হৈছে। এতিয়া মই দিম নিমখ। নিমখটো মই সোৱাদ অনুসৰিয়েই দিম, কাৰণ বেছি হ'লে ভাল নালাগিব। আৰু এতিয়া দিম অলপ অন্নপূৰ্ণা ঘি। ঘিটো মই চামুচখন সৰু হোৱাৰ বাবে 6-7 চামুচমানেই দিছোঁ। যদি চামুচ পাত ডাঙৰ হয় তেতিয়াহ'লে 2-3 চামুচ দিলেও হ'ব। ঘি দিয়া প্ৰায় হৈছে। এতিয়া মই কুকাৰটো লক কৰি দিম আৰু এটা চিটি আহিবলৈ দিম। চিটি আহিবলৈ বেছি সময় নালাগে, কাৰণ মই গৰম পানী দিছোঁ। এয়া মোৰ পোলাও ৰেডি হৈয়ে গৈছে। চাওকচোন পোলাওখিনিৰ কালাৰটো ইমান ধুনীয়া লাগিছে। সেইকাৰণে মই চাউলটো অকণমান বেছিকৈ ভাজি লৈছিলোঁ, তেতিয়া দেখিবলৈ পোলাওখিনি ধুনীয়া লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।